নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল অসমীয়া পাকঘৰত শ্যামলিমাত আপোনালোক সকলোকে স্বাগতম জনাই আজি মোৰ আন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছো। ভাবিছিলোঁ মোৰ প্ৰগ্ৰেম যিদিনা থাকিব তাৰ পিছদিনাই মই আপোনালোকৰ মাজত ভিডিঅ'বিলাক আপলোড কৰিবলৈ চেষ্টা কৰিম, কিন্তু নিজৰ কাম থকাৰ বাবে নোৱাৰিলোঁ। যোৱাকালি মাজুলীত যিটো ঘটনা ঘটিলে সঁচাকৈ মৰ্মান্তিক। ময়ো দুখ পাইছোঁ, বহুত দুখ লাগিছে। ভবা নাছিলোঁ এনেকুৱা এটা ঘটনাৰ কথা শুনিবলৈ পাম বুলি, কিন্তু মানে ফেৰীখনত কিমান মানুহ আছিল মই সঠিককৈ নাজানো। শুনামতে প্ৰায় 120 জনতকৈ অধিক আছিল বুলি শুনিছোঁ। আজি ৰাতিপুৱাই ফেচবুকটো খুলি এটা লেখা পাইছিলোঁ, তাত লিখিছে এই ভিডিঅ'টো নকৰি ফেৰীখনত থকা ৰছীডালেৰে মানুহকেইজনক সোনকালে পানীৰ পৰা উঠাব পাৰিলেহেঁতেন বুলি। কথাটো হয় বাৰু। অসমীয়া পাকঘৰৰ পৰিয়ালৰ হৈ মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা পৰিমিতা দাসলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। কি দৃশ্য আছিলে সেয়া! মাজুলীৰ বুকুত কেইবাটাও জীৱন বিলীন হৈ যোৱা আত্মীয় স্বজনসকলে নিজৰ সন্মুখত যেতিয়া দেখে কেনেকুৱা লাগিব ভাবক আপোনালোকে এবাৰ। আজিও 2জন লোক সন্ধানহীন হৈ আছে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আঁতৰি যোৱা সকলৰ আত্মাই শান্তি পাওক আৰু আঘাতপ্ৰাপ্ত কেইজন সোনকালে সুস্থ হৈ উঠক। আৰু এতিয়া আহিছোঁ আমাৰ অনুষ্ঠানটোৰ বিষয়ে লৈ। এইখিনি সময়ত প্ৰগ্ৰেমৰ এটা অৰ্ডাৰ আহিছিলে। মই অৰ্ডাৰটোৰ কাৰণে কথা পাতি আছিলোঁ। কেতিয়ানো দীপশিখাই এনেকৈ ভিডিঅ' কৰি থ'লে গমেই নাপালোঁ। আজি আমি আহিছোঁ চৰাইদেউ পাহাৰলৈ। আমাৰ ইয়াত এটা প্ৰগ্ৰেম আহিছে, মানে আকৌ আমাৰ বাইদেৱে কথা পাতি আছে, তেওঁ ব্যস্ত হৈ আছে। আৰু আমাৰ এইফালে মানে বাইদেউকেইজনী মানে ডান্স মৰাত ব্যস্ত। এই কিবা ভিডিঅ' বনাই যে সেইবিলাকে কৰি আছে আৰু। মই কিন্তু আজিলৈকে ভিডিঅ' বনাই পোৱা নাই দেই। এহেঁতিয়ে ভিডিঅ' বনাইছে আৰু মই বনাই পোৱা নাই। পাছতে যোৱা 7 তাৰিখে কেইবাটাও নিউজ চেনেলে আমাৰ সাক্ষাৎকাৰ লৈছিলেহি চুকাফাত। নিউজ চেনেলৰ লিংককেইটা মই তলতে দি দিম, আপোনালোকে চাব পাৰিব। আৰু যোৱা 8 তাৰিখ মঙলবাৰে লকডাউনৰ পিছত অসমীয়া পাকঘৰৰ দ্বিতীয়টো অনুষ্ঠান আছিল আমাৰ স্থানীয় এলেকাতে। আৰু তাৰে সৰু সৰু কিছুমান ক্লিপ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যুৱতীসকল আহি পাইছেহি ইতিমধ্যে। দেখিছে সকলোকে। এয়া আমাৰ ককাইদেউহঁতৰ লগত। আমাৰ কাম আৰম্ভ হোৱা নাই, আমি এতিয়া বহি আছোঁ বৰ্তমান। একদম আছে বহি আছে, দেখাই দিয়া।
এয়া মনে মনে দীপশিখা ভিডিঅ' কৰি আছিলে, কিন্তু আমি গম নাপালোঁ। দীপশিখা এইফালে চা ঘূৰি দে। এয়া কৃষ্ণা। কৃষ্ণাই মাজে মাজে ধেমালি কৰি খুব ভাল পায়। মই মানে কাম কৰাৰ মাজতে মানুহৰ লগত কথা পাতিও ভাল পাওঁ, সেইকাৰণে অলপ কথাও পাতোঁ। যে মোৰ কাম কিমান কষ্ট হৈছে, মই ইতিমধ্যে আমাৰ প্ৰগ্ৰেমটো শেষ হৈছে ন। আমি যাবলৈ ওলালোঁ। বহুত বহুত ধন্যবাদ মোৰ এই ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থকাৰ বাবে। আৰু যদি মোৰ এই ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কমেণ্টত জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। নতুন হয় যিহেতু ভালকৈ নাজানো, আপোনালোকে মোৰ যদি কিবা ভুল হয় ক্ষমা কৰি দিব। ধন্যবাদ।